ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ মই অনামিকা আপোনালোক সকলোকে স্বাগতম জনালোঁ। সো মই লাষ্ট ভিডিঅ'ত অলৰেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ যে মই অলপ মাঘ বিহুৰ কাৰণে আয়োজন কৰিছিলোঁ, পিঠাবোৰ বনালোঁ। সো মই কি পিঠা বনালোঁ এতিয়া আপোনালোকৰ লগত মই গোটেইখিনি শ্বেয়াৰ কৰিম। সো প্ৰথমে মই নাৰিকলখিনি কুৰাই ল'লোঁ। মই এটা ডাঙৰ নাৰিকল ব্যৱহাৰ কৰিছোঁ, যিহেতু আমি মানুহ কম, আমি অকল ঘৰত মানুহ তিনিজনেই। সো গতিকে মই বেছি পৰিমাণে লোৱা নাই একো। সো ইফালে চাওক মই গোটেইখিনি ভালকৈ মিহলাই ল'ম। যেতিয়ালৈকে মোৰ সেই লাড়ু বনোৱাৰ নিচিনা নাৰিকলটো হৈ নাযায় তেতিয়ালৈকে মই বস্তুখিনি গোটেইখিনি বস্তুক একেলগে মিক্স কৰি থাকিম। সো ইফালে চাওক কথা পাতোঁতে গোটেইখিনি অলমষ্ট হৈয়ে গৈছে। সো মই ইয়াত আকৌ যিখিনি গোটেই নাৰিকল আপুনি দেখিছে সেইবোৰক মই দুটা ভাগত লৈ ল'ম, কাৰণ মই বেলেগ বেলেগ বস্তু বনাম। সো সেইকাৰণে সো ইফালে চাওক মই যিখিনি ইলাচি আছে, ইলাচি অলপ ৰোষ্ট কৰি পেলাই থেতেলি অলপ ওপৰত দি দিলোঁ। এতিয়া চাওক মই এইখিনি যে আপুনি দেখি আছে এইখিনি আকৌ মই অলপ বেছিকৈ পাক কৰিলোঁ, যাতে মানে অলপ টান হয়, কাৰণ এইখিনিৰে মই বনাম চিৰাৰ পিঠা। চ' এইফালে চাওক মই চিৰাখিনি ভালকৈ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। তাৰপিছত এটা ডো কৰি লৈছোঁ অলপ পানী দি তাৰপিছত যিখিনি নাৰিকল আছিলে সেইখিনি ভিতৰত সোমাই এনেকৈ বনাই ল'লোঁ। চ' দেখাত বস্তুটো ভাল নহয় কিন্তু খাবলৈ বৰ টেষ্টি হয়। একচুৱেলি মই যিটো চিৰাৰ পিঠা মই এইবোৰ ফাৰ্ষ্ট টাইমে বনাইছোঁ, কিন্তু খাই বহুত ভাল লাগিছে। চ' আগে পিছে আইতাহঁতৰ হাতত বা পেহীহঁতৰ হাতত খাইছোঁ, এইবাৰ মই নিজাকৈ ট্ৰাই কৰিলোঁ। আপোনালোকক বনাই চাবচোন, বহুত ভাল লাগে খাই পেলাই। আৰু আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে তেন্তে আপোনালোকে মোক কমেণ্টছ কৰি দিব পাৰে, মই গোটেইখিনি ডিটেইলছ আপোনালোকক জনাই দিব পাৰিম। চ' ইয়াতে চাওক মই পিঠাখিনি ভাজি লোৱাৰ পিছত অলপ গুড় পকাই পেলাই তাতে মই গোটেইখিনি পিঠা এনেকৈ দি দিলোঁ। তাৰপিছত ইয়াক আমি ৰেষ্ট হ'ব দিম, যাতে যিখিনি গুড় আছে গুড়ৰ যিখিনি মিঠা ভাৱ আছে পিঠাত যাতে ধুনীয়াকৈ সোমাই যায়। চ' এনেকেই বস্তুখিনি বনোৱা হয়, বৰ ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ঘৰত। তাৰপিছত এতিয়া মই বনাম যিখিনি নাৰিকল আপুনি দেখিছে সেইখিনিৰে মই বনাম পাটিচাপ্টা, যিটো বেংগলীৰ ফেমাছ ডিছ হয়। চ' ইয়াতে চাওক মই বেটাৰটো ৰেডি কৰি লৈছোঁ। ইয়াৰে বেটাৰটো অলপ পাতল হ'ব লাগিব। ত' বেটাৰটোত মই ইউজ কৰিছোঁ 1 কাপ চাউলৰ গুড়ি, আধা কাপ ময়দা, অলপ গুড় আৰু লগতে সোৱাদ অনুসাৰে অলপ নিমখ। চ' গোটেইখিনিৰে মই বেটাৰ ৰেডি কৰি প্ৰথমে মই মোৰ যিখন টাৱা আছে টাৱাৰ ওপৰত অলপ ব্ৰাছেৰে তেল দি ল'লোঁ। তাৰপিছত বেটাৰটো দি এনেকৈ হোৱাৰ পিছত অলপ আধা হোৱাৰ পিছত ভিতৰত মই নাৰিকলৰ পুৰ দি এনেকৈ আপোনাৰ ওলোটাই দিম। চ' ইয়াতে চাওক মোৰ পাটিচাপ্টা ৰেডি। চ' দেখিছে নহয়, এয়া মোৰ ভালকৈ পাটিচাপ্টাখিনি হৈ গ'ল। মোৰ ঘৰৰ পাটিচাপ্টা ফেভৰেট হৈছে মোৰ ল'ৰাৰ। চ' বিশেষকৈ তাৰ কাৰণেই বনোৱা। আপোনালোকে বাৰু কি পিঠা বনাইছে মোক জনাবচোন। মোৰ এই ঠাণ্ডা দিনটো বৰ ভাল লাগে, কিয় জানেনে? ঠাণ্ডা দিনত পিঠা চিঠা বনাবলৈ বৰ ভাল। মই পিছে পিঠা খোৱাতকৈ বনাইহে বেছি ভাল পাওঁ। আপোনালোকে কি কৰি ভাল পায় জনাবচোন। চ' ইফালে চাওক মই এতিয়া বনাম চিতল পিঠা। তো চিতল পিঠা বনাবলৈ মই ব্যৱহাৰ কৰিছোঁ চাউলৰ গুড়ি আৰু নিমখ। বেটাৰ এটা ৰেডি কৰি কেৰাহীত দি ওপৰেৰে ঢাকন লগাই ওপৰত পানী ছটিয়াই দিছোঁ। পানী ছটিওৱাখিনি যেতিয়া শুকাই গৈছে মই এতিয়া এইটো ওলাই ল'লোঁ। চ' এনেকৈ ৰেডি হৈ গ'ল চিতল পিঠা। আৰু এই পিঠাটো বৰ হেল্ডি। এতিয়া আমি এই পিঠাটো গুড় আৰু নাৰিকলেৰে ছাৰ্ভ কৰিলেই হৈ গ'ল আমাৰ পিঠা ৰেডি। চ' এইখিনি আছিলে মোৰ আজিৰ আয়োজন মাঘ বিহুৰ কাৰণে। ভিডিঅ' কেনে পালে নিশ্চয় জনাব। ভিডিঅ' ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ত' আজিৰ কাৰণে টাটা বাই বাই বন্ধুসকল, বিদায় ল'লোঁ। লগ পাম নতুন এটা ভিডিঅ' লৈ।